হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? মোৰ খবৰ ভাল। বহুদিনৰ বিৰতিৰ মূৰত আকৌ ধুমকেতুৰ দৰে ওলাইছোঁহি দেই। এটা মিনি ব্লগ লৈ আহিছোঁ। ভাবিছোঁ আজিৰ পৰা কণ্টিনিউ ভিডিঅ' কৰিম। মই দৈনন্দিন জীৱনৰ এটা ভিডিঅ' দিবলৈ চেষ্টা কৰিম। মেলাহঁতে থাকি যায় জানেনে। ৰাতিপুৱা 10টামান বাজিলে। তাৰপিছতে আমাৰ কঠীয়া তোলা হাজিৰা মানুহ আহিছে, তাকে মই চাহ দিবলৈ কঁঠাল পিঠা বনাই আছোঁ। আপোনালোকে বতৰৰ ফল খাইছেনে নাই ক'বচোন। আমি কিন্তু খায়ে আছোঁ দেই। চাহৰ কাৰণে গাখীৰ উতলি আছে। আৰু যিহেতু কঠীয়া আমাৰ বাৰীতে পাৰিছে, সেইটো কাৰণে গৈ পেলাই ময়ে চাহকাপ দি থৈ আহিলোঁ। কঠীয়া তুলি আছে। তাৰপৰা আহিয়ে মই ভাত বনালোঁ। মোৰ ভাতৰ দালি চব্জি হৈ গ'ল। তাৰপিছতে ভাবিলোঁ যিহেতু জুইটা জ্বলিয়ে আছে আৰু মায়ে চাউল তিয়াই থৈছিলে ভজা চাউল বনাবৰ কাৰণে, ময়ে ভাজি দিলোঁ চাউলকেইটা। ইমান যে গৰম লাগিছে নহয়, চাউলকেইটা হৈছে মোৰ মুখৰ অৱস্থা চাওকচোন, ঘামি জিমি অৱস্থা নাই। তেনেহ'লে আজিলৈ বাই বাই, অন্য এটা মিনি ব্লগত আকৌ লগ